দেখমন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখমন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ ফ্ৰেংকিমিক্সাৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ আৰু প্ৰথম চবকে মই গুড মৰ্ণিং জনাইছোঁ আৰু মোৰ ফালৰ পৰা চবলৈ হেপী মহালয়া হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ ফ্ৰেংকিমিক্সাৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ আৰু প্ৰথম চবকে মই গুড মৰ্ণিং জনাইছোঁ আৰু মোৰ ফালৰ পৰা চবলৈ হেপী মহালয়া আৰু মোৰ লগত আছে ভাস্কৰ চবকে হেপী মহালয়া দেই চবকে হেপী মহালয়া আৰু একচুৱেলি আমি এতিয়া দুজনহে আহিছোঁ কালি প্লেনিং কৰাৰ সময়ততো বহুতেই প্লেনিং কৰি আছিলোঁ যে আমুক টাইমত যাম সেইটো টাইমত খালি কোনো নোলালে আৰু এতিয়া ফাইনেলি আমি ভাবিলোঁ গৈ আহোঁ পোহৰ হৈছে দেখিছে অলপ চলপ ডাবলো ফ্লাছটো জ্বলাই মেলি আমি ভিডিঅ' কৰিছোঁ মানে ইমানো পোহৰ হোৱা নাই তো ভাবিলোঁ মহালয় যেতিয়া বহুত স্পেচিয়েল হয় আমাৰ তিতাবৰ চাৰিআলিত আপোনালোককো দেখাওঁ আগতেও ভিডিঅ' বনোৱাই থোৱা আছে বাৰু হ'লেও প্ৰতি বছৰে নতুন নতুন মমেণ্ট আহি থাকে আৰু নতুন ভিডিঅ' দিবতো লাগিবই আপোনালোকক তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তো আজি ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিব কি ক'বা আমাৰ ধংগী মানুহকেইটাৰ কাৰণে ধংগীকেইটাক এটাই ক'ম তোমালোকে শুই থাকা তোমালোকে সেইটোৱে কাম আৰু একো কাম নাই কথা ক'লে নহ'ব কৰি দেখাবও লাগিব এনেই ৰখি আছোঁ কেইবাৰ ফোন কৰিছোঁ মই 1000বাৰ ফোন কৰিছোঁ এনেই কৈ লাভ নাই তুমি বাইকতে যোৱা লাগিলে খোজকাঢ়িয়ে যোৱা এটলিষ্ট মানুহটো ওলাই আহা তো একো নাই বাৰু আমি দুইজনে অলপ ফূৰ্তি কৰি আহোঁ কি কি খাওঁ আপোনালোকক দেখাই থাকিম তো চাই থাকিব ভিডিঅ'টো তিতাবৰ চাৰিআলি পালোহি আপোনালোকে দেখিছে বহুত লেট হ'ল একচুৱেলি কাৰণ মানুহখিনি প্ৰায় মানুহ গ'লেই আৰু তাকে আমাৰ লেখীয়া যোনবোৰ 4টা বজাত উঠা মানুহখিনি আহিছে চাগে এতিয়া বাকী ভাস্কৰ কি ক'বা মহালয় থাকি ভাল লাগিছে হ'লেও 4টা বাজিছে মানুহ কম হোৱা নাই তো আহি ভালেই লাগিছে আৰু এইপিনে এইটো ভাইটি পালোঁ ভাইটি আমাৰতো উঠি আহিলোঁ লগালগ উঠি আহিছে 5টাই বাজিলে মানে আহি পোৱালে তো এতিয়া আমি তিনিজনে অলপ চাওঁ তিতাবৰ মেইন চাৰিআলিলৈকে যাওঁ আপোনালোকে চাই থাকিব কাৰণ এইপিনে সোমাই আহিছোঁ বহুত বেছি মানুহ হৈ আছে পেঁপো বাজি আছে সেইকাৰণে অলপ ছাইডকৈ আহি মেলি কথাটো কৈছোঁ তো চাই থাকক
ৰতন দা মহালয় বুলি কিবা এটা কওক মহালয় বুলি কি ক'ম এতিয়া কওক আৰু হেপী মহালয় চবকে জনাওক আপোনাৰ দোকানলৈ কওক বস্তু কিনিবলৈ মাতক আহিবি নতুন দোকান খুলি বাই বাই চ' গাইজ আপোনালোকে দেখিলে আমাৰ চাৰিআলিত এটা নিয়ম থাকে তেনেকৈ মানে ভাওনা টাইপৰ ড্ৰেছ পিন্ধি মানে এটা ৰেলী কৰে মানে আৰু সেই ৰেলীটো ষ্টাৰ্টিং সময়ত আমি নাপালোঁ আৰু যেতিয়া তাৰ পৰা ৰিটাৰ্ণ আহিছে তেতিয়াহে আমি পাইছোঁহি কাৰণ আমাৰো লেট হৈ গ'ল অলম'ষ্ট 4টাৰ মাজত উঠিছোঁহে আমি আমাৰ এনেই উঠা টাইম আছিলে 3টা বজাতে খালি ই ফোন মাৰিছিলে তো আমি দুটাই ইটো যাব সিটো যাব ভাবি থাকোঁতে টাইমটো নহ'লে আৰু তো এতিয়া আমি বৰ্তমান চাৰিআলিৰ পৰা আহিলোঁ আপোনালোকক তাত মানে ইমানকৈ কথা কোৱা নহ'ল কাৰণ হুলস্থুল হৈছে লগৰকেইটাও তেনেকৈ নাই তো এতিয়া আমি বৰ্তমান জেলপি চেলপি ল'ম আৰু খাম আপোনালোককো দেখাম মজা আছে জেলপি খাই মেলি তো চাই পূজাত আৰু জেলপিয়ে মেইন আজি ষ্টাৰ্টিংটো কৰি দিওঁ আৰু ভাস্কৰ মই অকলে তো চাই থাকক আপোনালোকে চ' গাইজ এতিয়া আমি ভাস্কৰে মই জেলপি আৰু গাখীৰ চাহ একাপ খাব লৈছোঁ এইটো খুব হয় খুব পূজাৰ এইটো খুব হয় এইটো খাই আৰু কি লাগে ইয়াতে কি লাগে ফিল্ডটো দিয়া এই চ' গাইজ ময়ো এটা লৈছোঁ এতিয়া চব কালাৰ চব চব এতিয়া আমি খাই লওঁ আপোনালোকে জেলেপিটোকে চাওক আৰু তো গাইজ যোনটো ফিল লাগিলে জেলেপিটো খাই মানে পূজা লেখীয়া যোনটো ভাইবছ এটা থাকে ন সেইটো আহিয়ে গ'ল মানে ফিলটো আৰু এইটো দিনৰ কাৰণে বহুতে অপেক্ষা কৰি থাকে আৰু ফাইনেলি এইটো দিন আহিলে পূজা বুলি এটা মানে এনেকুৱা বস্তু ন মানে ইয়াতকৈ ফূৰ্তি বস্তু নাই মানে পূজা চবতকৈ ডাঙৰ দুৰ্গা পূজাই হয় আৰু সেইটোতে চবে ফূৰ্তি কৰে আৰু চবতে যায়ো আৰু বিশেষকৈ মানে আজি লগৰকেইটা নাই কাৰণে আমাৰ মিছো কৰিছোঁ সিহঁতক সেইকাৰণে থাকিবও লাগে লগৰ এটা মানে বিশেষ ৰাহুল থাকিব লাগে আমি 3টা থাকিলে পূৰা 3টাই হিলাই দিওঁ চবতে এতিয়া খালি মেইনলি সি নাই বেচেৰা কালি অলপ কাম আছিলে তো অহা লেট হ'ল চাগে সি উঠিব নোৱাৰিলে তো আমি ফাইনেলি উঠি মেলি আহি আপোনালোকক চব দেখালোঁ ধুনীয়াকৈ চাৰিআলি পৰিৱেশ জেলপি চেলপি খালোঁ তো মহালয়টো এনেকৈ আমি শেষ কৰিলোঁ বাকী আহিব লগা ধুনীয়া ভিডিঅ' আহি থাকিব দুৰ্গা পূজা বুলি নে কি কোৱা সেইটো আৰু চবকে হেপী মহালয় উইচ কৰিলোঁ চবকে আৰু আপোনালোকে যাতে পূজাত ধুনীয়াকৈ ভালকৈ এনজয় কৰে য'তে ত'তে যদি বেয়া চেয়া কামবোৰ নকৰে হেপী পূজা এডভান্স দেই এডভান্সলি পূজাও উইচ কৰিলোঁ আৰু মানে কি আৰু পূজাটো ভালকৈ আপোনালোকে যাতে চায় আৰু ক'ত চাব আপোনালোকে কমেণ্ট কৰিও জনাব আৰু মেইনলি পূজা কাপোৰ কিনিলে নে এইটো ক'ব আমি কাৰণ কিনা নাই পূজা কাপোৰ আমাৰ মানে একচুৱেলি পূজা বুলি কি আৰু কাপোৰ আৰু বহুতে লৈছে আমিও ল'ম লাহে তাৰপিছত চাই থাকিব ভিডিঅ'টো এনেও দেখিবই পূজাত তো ঠিক আছে আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব যদি বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব মহালয়া ভাস্কৰে মই শেষ কৰিলোঁ তো বাই বাই গাইজ